তো হেই গাইজ নমস্কাৰ সকলোকে নতুনকৈ এখন অসমীয়া চিনেমা ৰিলিজ হ'ল যোনখন চিনেমাৰ নাম হ'ল হোমৱৰ্ক আৰু এই চিনেমাখন ৰিলিজ হোৱাৰ কথা আছিলে বহুত দিন আগতেই কিন্তু বহুতো কাৰণবশতঃ চিনেমাখনৰ ৰিলিজ ডেটটো পষ্টপন কৰা হ'ল আৰু পষ্টপন কৰি আজি 3-4 দিন আগত এই চিনেমাখন ফাইনেলি ৰিলিজ হ'ল। এই চিনেমাখনত আপুনি জুবিন দাকো দেখিবলৈ পাব আৰু এই চিনেমাখন মই চালোঁ আৰু কেনেকুৱা হৈছে এই চিনেমাখন আজিৰ এই ভিডিঅ'টোত সেই চিনেমাখনৰ ওপৰতে কথা পাতিম। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চিনেমাখনৰ নাম হোমৱৰ্ক। সকলোৱে গম পায় যে হোমৱৰ্ক মানে কি হয়। স্কুলত থাকোঁতে সকলোৱে হোমৱৰ্ক কৰি পাইছে নিশ্চয়, টিউশ্যনৰ হোমৱৰ্ক কৰি পাইছে নিশ্চয়, স্কুলৰ হোমৱৰ্ক কৰি পাইছে নিশ্চয়। আৰু এসময়ত সকলোৰে এইটো এটা প্ৰেছাৰ আছিলে যে কালি স্কুলত হোমৱৰ্কটো জমা দিব লাগিব, কালি হোমৱৰ্কটো কৰি লৈ যাব লাগিব। 3টা ছাবজেক্টৰ হোমৱৰ্ক একেলগে আছে, 4টা ছাবজেক্টৰ হোমৱৰ্ক একেলগে আছে আৰু ছামাৰ ভেকেশ্যনত সকলো ছাবজেক্টৰে হোমৱৰ্ক দিয়া হয় আৰু যোনটো এটা বহুত ডাঙৰ প্ৰেছাৰ আছিলে এসময়ত ক'ব গ'লে আমাৰ সকলোৰে কাৰণে। কিন্তু এতিয়া ভাবিলে এনেকুৱা নালাগে যে বহুত ডাঙৰ এটা প্ৰেছাৰ আছিলে। বৰ্তমানৰ প্ৰেছাৰবোৰৰ তুলনাত বহুতেই কম আছিলে, কিন্তু তেতিয়াৰ দিনত সেইবোৰ এটা ভাল ডাঙৰ প্ৰেছাৰ আছিলে। এই চিনেমাখনে সেই প্ৰেছাৰটো দেখায় যে ষ্টুডেণ্টছৰ ওপৰত কিমান ডাঙৰ এটা প্ৰেছাৰ থাকে হোমৱৰ্কক লৈ পেলাই, পেৰেণ্টছৰ ওপৰত কিমান ডাঙৰ এটা প্ৰেছাৰ থাকে যেতিয়া ষ্টুডেণ্টবোৰ সৰু হৈ থাকে, ল'ৰা ছোৱালীবোৰ সৰু হৈ থাকে, তেখেতসকলৰ হোমৱৰ্কখিনি কৰাব লাগে আৰু কাম কাজৰ মাজত সকলোৱে কেনেকৈ মেনেজ কৰে। ছামাৰ ভেকেশ্যন যেতিয়া চলি থাকে, গৰমৰ বন্ধ যেতিয়া চলি থাকে, সকলোৱে ফুৰিব যায়, সকলোৱে ঘূৰিব যায় ককা আইতাৰ ঘৰত, ৰিলেটিভৰ ঘৰত, আৰু তাৰপিছতো হোমৱৰ্কৰ চিন্তা কেনেকৈ থাকে সেই সকলোবোৰ আপুনি এই চিনেমাখনত ভালকৈ দেখিবলৈ পাব। জুবিন দাৰ যন্ত্ৰ গানটো আপোনালোকৰ সকলোৱে হয়তো প্ৰিয় আৰু সেই গানটো এই চিনেমাখনত অকণমান নতুন ৰূপত আপুনি দেখিবলৈ পাব। আৰু এই গানটো জুবিনে বহু দিন আগতেই শ্বুট কৰি থৈ গৈছিলে, বহু দিন আগতে গাই থৈ গৈছিলে আৰু চিনেমাখন পষ্টপন হোৱাৰ বাবে গানটো আমি শুনিব পৰা নাছিলোঁ, কিন্তু নতুন এটা ভাৰ্জন আপুনি এই গানটোৰ এই চিনেমাখনত শুনিবলৈ পাব। আৰু সেই গানটো যেনেকৈ প্ৰেজেণ্ট কৰিছে, যেনেকৈ এক্সিকিউশ্যন দিছে তেখেতসকলে, সেইটো বহুত ধুনীয়াকৈ কৰিছে। কাৰণ যন্ত্ৰ গানটোৱে মানুহৰ বা এটা ষ্টুডেণ্টৰ লাইফটো দেখায় যে কিমান প্ৰেছাৰ থাকে, স্কুল যোৱা, স্কুলৰ পৰা অহা, টিউশ্যন যোৱা, টিউশ্যনৰ পৰা অহা, হোমৱৰ্ক কৰা, এই সকলোবোৰ মাজত যেনেকৈ জীৱনটো ক'ৰবাত হেৰাই যায় আৰু খেলা ধূলা এই সকলোবোৰৰ পৰা লাহে লাহে আঁতৰি আহে। এই গানটোৰ মাজত আপোনালোকে বহুত ধুনীয়াকৈ দেখিবলৈ পাব। এক্টিঙৰ ক্ষেত্ৰত ক'ব গ'লে সকলোৱে নিজৰ ৰোলবোৰ বহুত ধুনীয়াকৈ কৰিছে আৰু যোনজন ষ্টুডেণ্টৰ ওপৰত এই সম্পূৰ্ণ ফিল্মখন হয়, ক'ব গ'লে অকল ষ্টুডেণ্টৰ ওপৰত নহয়, তেখেতসকলৰ পেৰেণ্টছৰ ওপৰতো হয়, ফেমিলিৰ ওপৰতো হয়, কিন্তু যোনজন ষ্টুডেণ্ট এই চিনেমাখন মুখ্য ভূমিকাত আছে তেখেতে নিজৰ ৰোলটো খুব ধুনীয়াকৈ কৰিছে। আৰু মই ক'ম যে তেখেতে কিছুমান ক্ষেত্ৰত অকণমান এক্টিঙত কম হৈছে যদিও নিজৰ ফালৰ পৰা 100% চেষ্টা কৰিছে সেই কেৰেক্টাৰটো ভালকৈ প্লে' কৰিবলৈ। আৰু তেখেতৰ বাদে আন যিবোৰ ছাপৰ্টিং কাষ্ট আছে, যিবোৰ এক্টৰে এই চিনেমাখনত কাম কৰিছে, সেই সকলোবোৰে নিজৰ ৰোলটো খুব ধুনীয়াকৈ প্লে' কৰিছে। ইয়াতে আপুনি কমল লোচনকো দেখিবলৈ পাব এজন টিচাৰৰ ৰোলত, আৰু তাৰপিছত ষ্টুডেণ্টৰ ওপৰত সেই হোমৱৰ্কবোৰৰ কাৰণে কেনেকুৱা এটা ট্ৰমা থাকি যায় বা কেনেকুৱা প্ৰেছাৰ তেখেতসকলে হেণ্ডেল কৰিব লগা হয় হোমৱৰ্কক লৈ পেলাই, এই সকলোবোৰ দেখিবলৈ পাব। কিন্তু মই ক'ম যে হোমৱৰ্ক যোনটো বস্তু সেইটো অকণমান বেছি বঢ়াই পেলাই দেখুওৱা হৈছে। ইমান মানে মানিছোঁ প্ৰেছাৰ থাকে সকলোৰে, হোমৱৰ্কক লৈ পেলাই বহুত বেছি প্ৰেছাৰ আছিলে এসময়ত, কিন্তু প্ৰত্যেকটো বস্তু অকণমান বঢ়াই পেলাই দেখাবলৈ চেষ্টা কৰা হৈছে, ইমানো বেছি নহয়গৈ। যদিও চিনেমাখন চাব নোৱাৰা নহয়, চিনেমাখন নিশ্চয় চাব পাৰে। চিনেমাখনৰ যোনটো যন্ত্ৰৰ গান আছে সেই গানটো আপুনি শুনি নিশ্চয় এনজয় কৰিব আৰু ৰিয়েল লাইফৰ লগত আপুনি নিশ্চয় ৰিলেট কৰিব পাৰিব। আৰু নিশ্চয় চিনেমাখনৰ কিছুমান চিন চাই পেলাই, চিনেমাখনৰ কিছুমান ভিজুৱেলছ চাই পেলাই আপোনালোকৰ সৰুকালৰ কথা নিশ্চয় মনত পৰিব পাৰে। যদি আপুনি গৰমৰ বন্ধত খুৰা-খুৰীৰ ঘৰত, ককা আইতাৰ ঘৰত যদি ফুৰিব গৈছিলে, সেইবোৰ ভিজুৱেলছ নিশ্চয় আপোনাৰ মনত পৰিব। চিনেমাখনে আপোনাৰ লগত ইম'চনেলিও কানেক্ট কৰি ল'ব। যদি আপুনি সেনেকুৱা জীৱন এটা জীয়াইছে, যদি আপুনি এসময়ত ষ্টুডেণ্ট আছিলে, তেন্তে নিশ্চয় আপুনি এই চিনেমাখনৰ লগত ৰিলেট কৰিব। আৰু চিনেমাখনৰ লেন্থটো বহুত বেছি নহয়, প্ৰায় 2 ঘণ্টাৰ ওচৰা-ওচৰি, গতিকে চিনেমাখনত ব'ৰ হোৱা চিন তেনেকৈ নাই আৰু চিনেমাখনে ব'ৰ কৰিবলৈও সময় নাপায় আৰু ইমান দীঘল নহয়, যিহেতু আপোনালোকে চাই পেলাই আমনি নাপাব। চিনেমাখন ইণ্টাৰেষ্টিঙো হয় সেইটো সময়ৰ হিচাপে। গতিকে আপুনি যদি ফেমিলিৰ লগত এখন চিনেমা চাম বুলি ভাবি আছে, এখন অসমীয়া চিনেমা যদি চাম বুলি ভাবিছে, তেন্তে নিশ্চয় এখন চিনেমা চাব পাৰে। ওৱান টাইম ৱাচ হয় নিশ্চয় এই চিনেমাখন। আৰু যদি আপুনি চাইছে তেন্তে মোক এবাৰ কমেণ্টত জনাব যে আপোনাৰ এই চিনেমাখন কেনেকুৱা লাগিছে, আৰু যদি চোৱা নাই তেন্তে সেইটোৱে ক'ম যে নিশ্চয় এবাৰ চাব পাৰে।